সময় সংবাদ। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ত্যাগৰ উৎসৱ আজি পবিত্ৰ ঈদ উজ জোহা। এই উৎসৱ ইছলাম ধৰ্মী লোকসকলে উলহ মালহেৰে পালন কৰে যদিও বৰ্তমানে কৰোনা মহামাৰীৰ বাবে এই ঈদ উৎসৱ অনুষ্টুপীয়াকৈ পালন কৰা দেখা গৈছে। যিহেতু ঈদগাহ মছজিদসমূহত সমজুৱাকৈ ঈদৰ নামাজ পঢ়া নিষেধাজ্ঞা কৰা হৈছে, সেয়েহে আজি পবিত্ৰ ঈদৰ নামাজ ঘৰতে সম্পন্ন কৰি যোৰহাটৰ সাংবাদিক নেকিব আহমেদে পৰিয়ালসহ এইদৰে আজান পীৰ চাহেবৰ জিকিৰ গীত পৰিৱেশন কৰিলে। এই জিকিৰত আছে মাধুৰীহনা সৰু আৰু আধ্যাত্মিক তত্ত্ব। নিউজ ডেস্ক ৰিপৰ্ট, সময় সংবাদ।